সকল আমাৰ মিষ্টিয়ে খুব গেলা গেলা পাদি আছে। বন্ধুসকল নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ব্লগটো হ'ব RM টিম অফিচিয়েলৰ যিটো ফাৰ্ষ্ট ব্লগত শ্বুটিং হৈছিলে, সেই ব্লগটোৰ ভিডিঅ' আধৰুৱা হৈ গৈছিলে। আজি তাৰ ভিডিঅ'টো কমপ্লিট কৰিবৰ কাৰণে আমি আকৌ সেই জেগাতে আহি পাইছোঁহি। বৰ্তমান ভিডিঅ' শ্বুটিং হোৱা নাই, শ্বুটিং হ'লে সকলোবোৰ দেখাব চেষ্টা কৰিম। ভিডিঅ'টো চাই যাব আৰু খুব সুন্দৰ কৰি শ্বুটিং হ'ব আজি। সেই লাষ্ট শ্বুটিংটো আজি বাকী আছিল ফাইটিঙৰ। চ' ভিডিঅ'টো চাব আৰু কিবা ভুল হ'লে ক্ষমা কৰিব, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লগতে চেনেলটো শ্বেয়াৰ কৰি দিব। বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সিহঁতে মানে শিখৰ লাগে তেতিয়াই শ্বুটিং কৰে, বুজিলা? সেইটো কাৰণে শিখৰ সমাজ ৰে আমি এতিয়া বৰ্তমান শ্বুটিঙৰ জেগালৈ গৈ আছোঁ। আমাৰ সকলোবোৰ ব্লেন হিৰো। আজি নতুন পাৰ্টনাৰ আহিছে এজন আমাৰ লগত শ্বুটিং কৰিবৰ কাৰণে, আৰু এজন আমাৰ নতুন পাৰ্টনাৰ, তেখেতেও বোলে ভিডিঅ' শ্বুটিং কৰিব। আমাৰ গাড়ী ৰেডি, সকলোবোৰ ৰেডি যাবৰ কাৰণে। ফাইনেলি আমি এতিয়া শ্বুটিঙৰ জেগা পাই গ'লোঁ। আমাৰ হিৰ'য়ে চেক মিলাই আছে। আমাৰ হিৰ'ইনী পূৰা একদম কালা মুড হৈ গ'ল। তেওঁ তাৰ আজি মাথা চাথা পূৰা হিলি গ'ল, ঠেকচাত পেলাই ড্ৰাইভাৰ ভাল নহয়, ডাইৰেক্টৰ একদম বাটিয়া কটীয়া ডাইৰেক্টৰ, বেগ ঢুকি নাপায়, গতিকে গাঁতত গৈ ধমকৈ মাৰি দিলে। সকলো একেবাৰে মাংস চাংস চব লৰি গ'ল, আৰু আমাৰ হিৰ'ইনী একে মাথাও লৰি গ'ল বোলে। ফাইনেলি সকলো ৰেডি এতিয়া শ্বুটিঙৰ কাৰণে। আজি বোলে अरे कहना क्या चाहते हो? আমাৰ মামাই দিছে পালন কৰিব, লৰাই ঠিক আছে, লৰাই পালন কৰিম না। আমাৰো এজন হিৰ' সোমাই আছে আজি বোলে ছোৱালীক মানে কি কয় বেকআপ দিয়ে নহয়, হেলেম ফাটাতে ষ্টাইটাই দে। অ হয় নেকি? মনো আজি তোমাৰ গাৰ্লফ্ৰেণ্ডক কি দিবা? গাৰ্লফ্ৰেণ্ডক কি গিফ্ট দিবা কোৱা আজি? মই গিফ্ট দিলো। কি দিলা? সপোনত দিছিলো, কিন্তু মই মই অৰ্ডাৰ দিছো অনলাইনত, কিন্তু আহোতে অলপ দেৰি হ'ব। হাক ডে দিনাখন কেতিয়া হাক ডে? হাক ডেটো গ'লে নি? আজি কি? আজি এখন মেইন ডে। ঠিক আছে, মই অনলাইনত দিলো, ধৰিলো আহি গ'ল। মানে ডানৱেৰ ট্ৰফি এটা দিছো। অ বাহ, তাৰ লগত দুটা ফ্ৰী আছে, মানে কম দামত পাই দি দিছো। কম দামত পাই দি দিছা? তো বন্ধুসকল ভিডিঅ'টো চাব বাকীখিনি। তো বন্ধুসকল পিছলৈ দেখিব পাৰিছে আমাৰ হিৰো একদম হিৰ'ইন দেখি ৰখিব পৰা নাই, একদম মুখত একদম পানী চানী মাৰি ষ্টাইল কৰি আহিছে পুৰা সুন্দৰ কৰি শ্বুটিঙৰ কাৰণে। আমাৰ বিলেনজন পুৰা হাঁহি অৱস্থা নাইকিয়া, তেওঁ মানে আজি পুৰা এক্সাইটিং হৈ আছে যে ভিডিঅ' শ্বুটিং কৰিবৰ কাৰণে। তো বন্ধুসকল এতিয়া শ্বুটিঙৰ কাৰণে পুৰা দা কটাৰী সকলোবোৰ বস্তু ওলোৱাই আছে আমাৰ হিৰোয়ে। লাইক কমেন্ট কৰি দিয়ক, নহলে বা বন্ধুসকল দম দিয়ে লাইক কৰিব লাগে দেখিছে বন্ধুসকল। চাওক, লাইক কমেন্ট যোনে যোনে নকৰিব, চাওক যোনে কমেন্ট লাইক কৰিব তে বেংকৰ তাৰা ৰাগ উঠিব লাইক কমেন্টৰ কাৰণে। আমাৰ দুটা হিৰো ৰেডি নকৰিলে বন্ধুসকল দেখিছে সকলোবোৰ বস্তু ৰেডি হৈ গৈছে শ্বুটিঙৰ কাৰণে। সকলোবোৰ ৰেডি হৈছে শ্বুটিঙৰ কাৰণে। ইমান মৰমত আমি কওঁ লাইক কমেন্ট শ্বেয়াৰ নকৰে, এই ভিডিঅ'ৰ কাৰণে এইবিলাক আনিছো। সকলো পৰিৱৰ্তন হৈছে, আপোনালোকৰ পৰিৱৰ্তন হ'ব বন্ধুসকল। শ্বুটিঙৰ কাৰণে ৰেডি সকলোবোৰ সামগ্ৰী ৰেডি হৈ গৈছে, আমি এতিয়া শ্বুটিঙত ৰেডি হ'ম। তো বন্ধুসকল ভিডিঅ'টো চাব, আৰু যিমানখিনি মই দেখুৱাব চেষ্টা কৰিম সকলো ভিডিঅ' দেখুৱাম, চাই যাব বন্ধুসকল। তো বন্ধুসকল সকলোবোৰ ৰেডি। আমাৰ দুইটা হিৰোয়ে একদম এটা হিৰো গান লৈ লৈছে শ্বুটিঙৰ কাৰণে। তো আমাৰ হিৰো এইটো আমি কি কৰিম, এইটো কেনেকৈ ইউজ কৰিম? এইটো মানে যিহেতু আমি চব ফুলা মানুহ, গম পাইছে নাই? হয় হয়, তো অলপ বগা হ'বলে এইটো ফকাছ টেনচন নাই। হয় নেকি? কোলামান বগা হৈ যাব? তুমি বন্ধুকটো কি লৈছা? এতিয়া লাগিব আৰু কি কৰিবা, দম চম দিবা নেকি কাৰোবাক? ডাইৰেক্টৰে কি কৰি আছে বৰ্তমান আপুনি অলপ ক'ব নেকি? আমাৰ দৰ্শকে অপেক্ষা কৰি আছে আপোনাৰ বাৰ্তালাপ কৰিবৰ কাৰণে। মই কেমেৰাৰ সৈতে গিম্বেলটো ফিট কৰি আছো, আৰু একো কৰা নাই। এনেকে গিম্বেল ফিটিং কৰে নেকি? তুমি ক'ৰবাত ট্ৰেইনিং চেনিং লৈছা নেকি গিম্বেল ফিটিং কৰা? নাই, সব নিজে। ই অলৰেডি শিকি কেনে বহি আছে। বাহ, গুড বয় গুড বয়। তুমি বয় নে গাল? ই বয় হয় না ভাল সদস্য ল'ৰা। কিন্তু কেনেকুৱা বিষয় হ'ব, কেনেকুৱা কি ধৰণৰ হ'ব কোৱাচোন অলপ। সিদিনাখন এটা শ্বুট কৰিছিলো, হয় আধা কৰি আমাৰ টাইম সব মানে গম পাইতো, সব বিজনেছমেন হয় ইয়াত। হয়, তো গুচি গৈছিল ঘৰত। আজি মোৰ এক্টৰত এটা প্ৰাইজ দি আছো, মই গামছাটো দিছে আজি তাক প্ৰাইজটো দিছো। শুক্ৰিয়া মানে গম পাইছে সবে, এইটো দেখি পেলাই মোক এইটো দি আছে, গম পাইছে? লগত এজন সদস্য নেকি মানে মাৰপিটৰ? হয় হয়, আজি মানে ভতিজা ল'ৰা হয়, ভতিজা হয়। তো আজি তাক
মাৰ কাটিবলৈ মন গৈছে বাহিৰা মানুহ কাটিলে হেৰি কৰিব পাৰে ঘৰত বনাই নিজৰ মানুহ কাটি আছো ঠিকে আছে তো এনেকৈ কথাবোৰ তো লাইক কমেন্ট শেয়াৰ কৰি দিয়ক ইঞ্জেকচনটো সবক লগাই দে এয়া আমাৰ এই যে হেৰিজন গন আহি গ'ল আমাৰ আৰু এজন ভিলেন আহি পাই গৈছে বৰ্তমান বেটুমনি যায় ক'ত তো বন্ধুসকল আমাৰ নেক্সট হিৰো এনেকুৱা পপুলাৰিটি হৈ গৈছে মানে তেওঁ এটা ড্ৰাইভাৰ ৰাখে বাইকত আমাৰ RF টিমত কাম কৰি আমাৰ নেক্সট হিৰোয়ে এনেকুৱা পপুলাৰিটি মানে পাইছে পাব্লিকৰ ছাপোৰ্ট তেওঁ এতিয়া এটা নতুন ড্ৰাইভাৰ ৰাখি এটা বাইক চলাব মানে স্পেচিয়েলি তো বন্ধুসকল অসমত থাকি অসমীয়া ভাষা ক'ব নোৱাৰি এজন ব্যক্তি নামটো কি আছিল তেওঁ কৈছে আমাৰ হিৰোইনী আগবাঢ়ি গৈছে নাযায় আমাৰ নেক্সট হিৰোয়ে বাৰী লৈ গৈ আছে তেওঁক শ্বুটিং কৰিবৰ কাৰণে এছিষ্টেণ্ট ডাইৰেক্টৰ আমাৰ মিছটোৱে একদম ৰেডি পুৰা ষ্টাইল কৰি ৰেডি শ্বুটিঙৰ কাৰণে পিস্তল লৈ আমাৰ ডাইৰেক্টৰ একদম খুব গৰম তো বন্ধুসকল সকলোবোৰ ৰেডি হিৰো ভিলেন সকলো একেলগে গৈছে শ্বুটিঙৰ কাৰণে আমাৰ হিৰোইনী আহি আছে বৰ্তমান একদম কইনা খোজত কইনা নহয় চিম্পুল খাচ চিম্পুল নেকি তলৰ পৰা ওপৰলৈ দেখোন একেবাৰে একদম নক'বই নালাগে আৰু কথা শ্বুটিং কেনেকুৱা নহ'ব ক'বা নেকি অলপ আজি মই ভালকে নাজানো আধা আছিলে সেইটোৱে হ'ব আধা কি আছিলে আধা শ্বুটিং বাকী আছিলে মানে আজি সেইটো কমপ্লিট হ'ব ন কমপ্লিট হ'ব আজি নাজানো মোৰ অৱস্থা কি হ'ব নাৰ্ভাছ হৈছা নেকি খালি পেট মেৰি দিমাগ के बात नहीं जलती है হয় নেকি মই এতিয়া হোটেলত খুৱাই দিব টেনশ্যন ল'ব নালাগে খুৱাব কাৱা বিৰিয়ানী খাবানে কাৱা বিৰিয়ানী খুৱাবা কাৱা বিৰিয়ানী খাবানে কোৱা মানে কাৱা বিৰিয়ানী কাৱা বিৰিয়ানী আবার কি আমাৰ হিৰোইনী আকৌ দেখোন ভিলেনৰ লগতকে ৰোমান্টিকহে কৰে দেখোন অ' গাইজ মাৰো মুঝে দাদা নমস্কাৰ অ' কৃষ্ণ কৃষ্ণ এডাল কি আকৌ ফোনি ক'ত ফোনি তো বন্ধুসকল দেখিছে সকলোবোৰ সদস্য ৰেডি আজি নতুন কিছু সদস্য 3জন সদস্য আহিছে আমাৰ আধা শ্বুটিংটোত কমপ্লিট কৰিবৰ কাৰণে আমাৰ হিৰোইনী পুৰা একদম ব্লেণ্ড মুভত হৈ গ'ল আমাৰ ডাইৰেক্টৰ একেবাৰে খং মাতুল দি মাৰিব আহিছে বোৱা গাইজ কি খং আমাৰ ডাইৰেক্টৰৰ সকলোবোৰ চাই যাওক বন্ধুসকল খুব সুন্দৰকৈ ভিডিঅ' শ্বুটিং হ'ব আৰু চাওক বহুত সুন্দৰকৈ আমি শ্বুটিংবোৰ কৰিম আৰু আপলোড দিম ভিডিঅ'বোৰ চাব বন্ধুসকল কিবা ভুল হ'লে ক্ষমা কৰি দিব সকলোবোৰ নতুন সদস্য আহিছে যিমানখিনি পৰা কৰিছে ভিডিঅ' আৰু কিবা ভুল হ'লে ক্ষমা ভিডিঅ' চাই যাওক आतंकवादी का कोई गर्लफ्रेंड नहीं होता आतंकवादी का कोई प्यार कहानी नहीं होता प्रेम कहानी नहीं होता ऐसा क्या तो आतंकवादी कैमरामैन কি কম মানে ইমান ভাল লাগিছে মোৰ এইটো দি অলপ এটা ব্লগ বনাই লওঁ মই দুটা দি ব্লগ কৰিম আজি এয়া বিবিউৰ ব্লগাৰ ভিলেনৰ পাৰ্ট কৰি আছে তো ইয়া চাওক बाप रे बाप आतंकवादी का कोई प्रेम कहानी नहीं होता तो ऐसा बॉस स्टॉप द कार बेक है ना इनको था तो ये सबले पैसे हेलो गाइस कैसे हो दुआ करते हैं हम लोग सब बढ़िया होंगे और अभी देख रहे हो अपना हीरो है और विलन लोग सामने खड़ा है अभी हीरोइनी को अटैक करने वाला है और ये देख सकते हो आप उधर से उधर आ जाओ वरना ठीक है मैं आ रहा हूँ जाओगे और अपना हीरोइनी भी गाड़ी पे है अभी फिलहाल कितना होने वाले हो आप और ये अपना विलन है देखो मार देगा और देखो 1 2 3 4 विलन है सामने और एक का हाथ में AK-47 है भाई निकालो अपन फाइट करने वाला है अभी टाइम अभी फाइटिंग का सीन होने वाला है आ जाओ सो देखते क्या होते हैं और अभी फिलहाल स्टार्ट हो गया शूटिंग और ये देख सकते हो अपना बीच में सबसे 2 नंबर विलन है विलन में से एक बड़ा रहता है और एक 2 नंबर रहता है ये 2 नंबर विलन है और भाई कैसे लग रहा है आपको
भाई कुछ तो कुछ मजा लग रहा है लेकिन बहुत धूप है। धूप वही तो होगा, बहुत धूप है यार, लेकिन ठंड कुछ पाने के लिए कुछ खाना पड़ता है भाई। खाना पड़ता है लेकिन इतना आप लोग इतना धूप में काम कर रहे हैं, हमारे चैनल को सब्सक्राइब कीजिए, थोड़ा सा आगे आगे जाने के लिए मौका दीजिए। हाँ हाँ भाई बहुत मेहनत करना पड़ता है भाई, थोड़ा मेहनत करना पड़ता है। एक शर्ट के लिए 2-3 बार लेते हैं, हाँ हाँ वही तो बात है। मिस्टेक हो जाते हैं। अभी देख सकते हो अभी फिलहाल कितने बोने वाला है, और अपना सब देखो विलन लोग सामने खड़ा है, गाड़ी को अटैक किया। अभी कितना होगा हीरोनी, और हीरोनी गाड़ी पे बैठा हुआ है, ये देख सकते हो। ये देख सकते हो एक 47 लेके आया है और हीरोनी को उठा के लेके जा रहा है बड़ा विलन का पास, और बड़ा विलन मैं ही हूँ। ये देख सकते हो, ये देख सकते हो हीरोनी किडनैप हो गया। अभी फिलहाल हीरो को पकड़ रहा है, हीरो गाड़ी का अंदर है और सामने एक विलन गया, दरवाजा ओपन कर रहा है और हीरो को उठा रहा है। आप देख सकते हो, निकालो ये देखो चलो। अभी हीरो भी गया और ये देख सकते हो हीरोनी किडनैप हो गया, फिर भी हंस रहा है, डर नहीं लग रहा है। और अपना कैमरामैन तो है, देख सकते हो कितना कड़ी धूप है भाई, इतना धूप में हम लोग कितना मेहनत कर रहे हैं, फिर भी आप लोगों ने लाइक नहीं करते हो, बहुत अच्छा नहीं लगता एकदम, क्या बोलते हो। अभी क्या होगा देखो, एक को गान लेके सिर पे बैठा के लाएगा, सबको पकड़ के लाएगा मेन विलन का पास, और देख सकते हो आप लोग सीन बहुत मजेदार है और सब विलन है। देखो हीरोनी को कैसे पकड़ के ला रहा है विलन का पास, ये देख सकते हो, ये देख सकते हो। अभी रेडी हीरोइन पूरा एक्टिंग दो, एक्शन अभी हीरोनी को कैसे खींच के ला रहा है और देखो कैसे धमकी दे रहे हैं। अभी हीरो फाइटिंग करने वाला है, फिलहाल एक्शन होने वाला है। एक्शन चलो। देखो हीरो को कैसे पकड़ के लेके जा रहे हैं। अभी देख सकते हो फुटबॉल का जैसा शॉट मारेगा अपना हीरो, और विलन कैसे गिरेगा वही डिसाइड कर रहे हैं उन दोनों, कौन कैसे मारेगा। तुम्हें खाना जा रहे हो हेलो हीरो, अभी शॉट कैसे मारने वाला हो, कौन सा किक मारने वाला हो, स्लैप किक मारने वाला हो या फ्रंट किक। अच्छा सो देख सकते हो अभी फाइट होगा, अपना हीरो कैसे आ रहा है। नाइस बे नाइस। और देख सकते हो हम लोग पीछे आ गया हूँ, और मैं पीछे से अभी वीडियो कर रहा हूँ, और अभी हीरो को लेके जा रहा है। हीरो ने तो एक शॉट में मार दिया, अभी बैकग्राउंड से दिखाने वाला हूँ। और ये देखिए सामने हीरोनी को पकड़ के लेके गया, और पीछे हीरो है, हीरो को सिर पे गान बैठा के लेके जा रहा है, और देखते क्या होता है। और अपना कैमरामैन भी देख सकते हो कितना कष्ट कर रहे हैं धूप में, देख सकते हो एक पीछे विलन है, हीरो है और विलन है। तो अभी ओ शॉट बहुत मजेदार हिसाब से मारा, और एक गुंडा गया। अभी हीरो देखो, अभी देख सकते हो एक को हीरो ने मार दिया, और अभी अपना दूसरा विलन लोग क्या करते हैं देखते हैं। और देख सकते हो, और इस जगह का लोकेशन भी बहुत मजेदार लोकेशन है, साउथ का जैसा होता है देखने में, साउथ का तरफ लगता है, और साउथ का भी स्टाइल है। তো বন্ধুসকল আমি অৱশেষত লাষ্ট পৰ্যায়ে পাইছোহি, ভিডিঅ' শ্বুটিঙৰ ফাইটিং লাষ্ট শ্বুট আছে আজি সকলোবোৰ শেষ হৈ যাব শ্বুটিঙৰ, আৰু নেক্সট ভিডিঅ' বেলেগ এটা নতুন ভিডিঅ' লৈ শ্বুটিং কৰিম। তো বন্ধুসকল ভিডিঅ'টো চাই যাব, আজি লাষ্ট শেষ পৰ্যায়ে আহি পাৰিছে RM টিমৰ শ্বুটৰ। তো
সকলোবোৰ ভিডিঅ' শ্বুটিং অলৰেডি কমপ্লিট হৈ গৈছে। আৰু যিখিনি পাৰোঁ দেখুৱাই আছোঁ, আপোনালোকে চাই যাওক। আজি ফাইটিং শ্বুটটো হ'ব এতিয়া বৰ্তমান। আমাৰ বিলন ৰেডি গাড়ী লৈ খুব জংঘল জেগা ভিডিঅ' বনাইছোঁ, খুব সুন্দৰকৈ এডিটিং চলিব ভিডিঅ'টো। চাব বন্ধুসকল, চামাতে বন্ধুসকল। তো বন্ধুসকল দেখিছে গোটেইকেইটা ব্লেনে তেওঁ হিৰইনজনীক মেইন ব্লেনৰ ওচৰত লৈ আহিছে। ইয়াত আহি পেলাই সকলোবোৰ চাই যাওক কি কৰে কি নকৰে। ये लड़के क्या हाँ इसका वजह से मेरा धंधा खराब हो गया पूरा। हाँ তো বন্ধুসকল দেখিছে বৰ্তমান হিৰইনক কিডনেপ কৰি আহি মেইন ভিলেনৰ ওচৰত পাই গৈছেহি। আজি এতিয়া মাৰামাৰি হ'ব, হিৰইনৰ লগত হিৰ' আহি গৈছে, কিডনেপ হৈ ফাইটিং হ'ব, সকলোবোৰ মৰি যাব। বৰ্তমান মই ডেড হৈ গৈছোঁ। আমাৰ হিৰইনী পুৰা কান্দি আছে। শেষত আমি লাষ্ট পৰ্যায় পালোহি, আজিৰ শ্বুটিঙৰ শেষ পৰ্যায় পালোহি। ছেকেণ্ড দিনা RM টিমৰ ব্লগ শ্বুটিঙৰ মই আজি ছেকেণ্ড ব্লগ বনাইছোঁ। তো বন্ধুসকল চাব, আজি বহুত ভাল হ'ব। যিমানখিনি মই দেখুৱাই আছোঁ কিবা ভুল হ'লে ক্ষমা কৰিব। আজি ব্লগটো ইমানেই আছিলে। ভিডিঅ'বোৰ চাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগত তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।